সুপ্ৰভাত বন্ধুসকল, লগতে অসমীয়া নৱবৰ্ষৰ আজি প্ৰথম দিন 1 বহাগ আমাৰ মানুহ বিহু। পৰম্পৰাগত নিয়ম ৰক্ষা কৰিবলৈ গৈ গোটেইখন বিচাৰি চলত কৰি অৱশেষত এজোপা কিবাকে হাতীৰ সুৰ বিচাৰি পালোঁ। এয়া হাতীৰ সুৰ লৈ এইফালে গৈ থাকোঁতে ভাবিলোঁ তাইক এবাৰ কোবাই যাওঁ, শুই আছেনে উঠিছেনে বাৰু, আহকচোন মনে মনে যাওঁ। এয়া তাই এতিয়ালৈকে শুইয়ে আছে। চোতালতে বাই কিবা কামত ব্যস্ত হৈ আছে বাবে তাইক এষাৰ মাত লগাই ফুলনিৰ পৰা এপাহ ফুল লৈ এয়া ফুলপাহেৰে তাক বিহুৰ শুভেচ্ছা জনাবলৈ লৈ আহিলোঁ। লগতে আপোনালোককো বিহুৰ শুভেচ্ছা জনালোঁ। এইফালে আকৌ আমাৰ ঘৰৰ ওচৰৰ টিকিলিজনী চাওকচোন, মাহ হালধি লৈ পুৰা বোৱাৰীৰ এখেতৰ আকৌ মোৰ ওপৰত বৰ খং। দেখিছেনে তাৰ চন? তাক যে মৰ্ণিং ৱাকলৈ লগত লৈ নগ'লোঁ তাৰেই অভিযোগ। এয়া হৈছে নেমু তিতাৰ পাত, আজি হেনো তিতা খাব লাগে। এনেকৈ পাত কেইখিলামান ওলাই লৈ এয়া মায়ে ৰেডি কৰি থৈ দিছে মাহ হালধিখিনি প্ৰথমতে তাৰ মূৰতে লগাই দিওঁ, বৰ গৰম হৈ থাকে মূৰটো। তাৰপাছত ময়ো মূৰটো ঠাণ্ডা কৰিবৰ কাৰণে এনেকৈ মাহ হালধি ল'লোঁ, গোটেই বছৰটো যাতে মূৰটো ঠাণ্ডা হৈ থাকে। আৰু পেটৰ কাৰণে নেমু তিতা অকণমান খাইছোঁ, পেটৰ অসুখ এনেই হৈ থাকে, পেটটো যাতে নিৰাময় হয় তাৰ বাবে তিতা অকণমান খাই দিলোঁ। এতিয়া মই মায়ে দিয়া এই বিহুৱানখিনি লৈ গা ধুব ওলাইছোঁ। গা পা ধুই আহি আপোনালোকক নতুন মিনি ব্লগৰ সৈতে লগ পাই আছোঁ।